কৃষ্ণ গুৰু বন্ধুসকল প্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল মই এই নতুন ইউটিউব চেনেল এটা খুলিছোঁ। মই এই চেনেলটোত এডুকেশ্যনেল ভিডিঅ' কিছুমান আগবঢ়াই নিম, গতিকে আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি। বন্ধুসকল আজি আমি এই ভিডিঅ'টোত জানিব পাৰিম যে আগত মই এটা ভিডিঅ' দিছিলোঁ ভাৰতৰ জিকে জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। আজি তাৰে পাৰ্ট 2 মই বনাই আছোঁ, গতিকে আপোনালোকে পাৰ্ট 1 চোৱা নাই যদি ডিছক্ৰিপশ্যনত মই লিংক দি দিম, গৈ কিনে চাই ল'ব পাৰে। গতিকে আজি এই পাৰ্ট 2 ভিডিঅ'টোত আমি ভাৰতৰ কিছুমান জিকে নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ জানিব পাম। গতিকে বন্ধুসকল বলক ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰশ্ন নং 21, ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল পেৰু। প্ৰশ্ন নং 22, কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল টেমছ। প্ৰশ্ন নং 23, পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ইউৰোপ। প্ৰশ্ন নং 24, ফ্ৰান্সৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল পেৰিছ। প্ৰশ্ন নং 25, কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল কানাডা। প্ৰশ্ন নং 26, ইমু চৰাই কোনখন দেশত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অষ্ট্ৰেলিয়া। প্ৰশ্ন নং 27, পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত। প্ৰশ্ন নং 28, পেৰিছ চহৰ মাজেৰে কি নদী বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল চেইন নদী। প্ৰশ্ন নং 29, য়েল্লোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰশ্ন নং 30, জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল মাউণ্ট ফুজি। প্ৰশ্ন নং 31, আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 8 মাৰ্চ তাৰিখে। প্ৰশ্ন নং 32, বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 5 জুন তাৰিখে। প্ৰশ্ন নং 33, শান্তিৰ নোবেল বঁটা কোনখন চহৰত প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অচল। প্ৰশ্ন নং 34, নোবেল বঁটা শান্তিৰ নোবেল বঁটাৰ বাহিৰে কোনখন চহৰত প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ষ্টকহোম। প্ৰশ্ন নং 35, ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰশ্ন নং 36, ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল সাহিত্য বিষয়ত। প্ৰশ্ন নং 37, ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1913 চনত। প্ৰশ্ন নং 38, কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল গীতাঞ্জলি। প্ৰশ্ন নং 39, কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1901 চনৰ পৰা। প্ৰশ্ন নং 40,
কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল আলফ্ৰেড নোবেল। বন্ধুসকল, আশা কৰিছোঁ মোৰ ভিডিঅ' আপোনালোকে চাই কিনি ভাল পাইছে। যদিহে ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব ভিডিঅ'টোত, ছাবস্ক্ৰাইব কৰি দিব চেনেলত, আৰু আগলৈ এনেধৰণৰ কিছুমান এডুকেশ্যনেল ভিডিঅ', জিকে ভিডিঅ', যিকোনো এডুকেশ্যনেল ভিডিঅ' আপোনালোকে চাবলৈ পাব। ধন্যবাদ বন্ধুসকল।